Hello everyone guys, আমি অফিস ক্লাস সিং লগাই আহিলোঁ আৰু ইয়াতে মোৰ নহয় মোক খুৰা ভাগকো তাক চিমটো লাগে বুলি কৈছিলে। তাৰপৰা মই গৈ অফিচত পাই চিম লোৱাটো হৈ গ'ল। সিহঁতকৈ আগতে আহিছিলোঁ, চব ৰেডি হৈ আছে আৰু অফিচত এটা কিতাপ আছে। চিম লোৱা হৈ গ'ল গাইজ, আৰু এটাই ভাল, যিমানৰ ৰিচাৰ্জ কৰিলে সিমানৰ চিমটো আপুনি যদি 100 টকা ৰিচাৰ্জ কৰিলে চিমটোৰ দামো 100 টকাই হ'ব। তেনেকৈ সুবিধা